হেল্ল' হেল্ল' জানটো ভালনে তোমাৰ আছো ফোনটো তোমালৈ আজি বৰকৈ মনত পৰি আছে তুমি ক'ত আছা ফোনটো মই গছৰ ওপৰত আছো ডাৰ্লিং তুমি গছৰ ওপৰত কিয় উঠি আছা জানটো মানে আমাৰ গাঁৱত নেটৱৰ্ক নাপায় যে সেইকাৰণে গছৰ ওপৰত উঠি কিনে তোমাক মই ফোন কৰি আছো ও মাই গড তুমি মোৰ কাৰণে ইমান কষ্ট কৰিছা তোমালৈ বিৰাট মনত পৰি আছে জানটো কিছ এটা দিয়া না এটা কে দুটা দিম তুমি মোৰ জানটো তুমি মোৰ সোণটো আচ্ছা কলৰ দিলটো তোমাক মই কেতিয়া ডাইৰেক্ট লগ পাম কি কম সোনকালে লগ পাম বুলি ক না 2 দিনতে লগ পাম বুলি ক দুই এদিনতে লগ কৰিম দিয়া মোৰ মোবাইলত একদম বেলেন্স নাই তুমি 200 মান টকা ভৰাই দিয়া না ৰাতি কথা পাতি কিয় নিদিম মিছামিছি 200 কি 500 টকাৰ ভৰাই দিম মই এতিয়াই দিম কিন্তু মোক ৰাতি মোক ফোন কৰিবি দে প্লিজ মনৰ কথা হ'লে পাতবা লাগব না নিশ্চয় কৰিম জানটো এতিয়া ৰাখো হা বহুত দেৰি হৈ গ'ল মোৰ ওকে বাই টেক কেয়াৰ বাই থ্যাংক ইউ সি ইউ মিস ইউ উই মা ওই তই কিন্তু ভাল মক্কেল পাইছা দে ভাই ওই হলনে নাই ই জামর কি বুঝি পাবি তই গলা ইসরাম পুরলা ভেগছি মোর কো আইছো র ইমান ডিস্টার্ব দি থেকে মিছামিছি কথা পাতপানি দেই র গিছং র লাহে লাহে যাবা লাগব না ইমানো পড়াইছো টাওয়ার তো কারণে মোবাইলটো চুমা খাই তই ইমান ভাল পাইছা আৰু ডাইৰেক্ট তাৰ গালত খালি তই কিমান ভাল ইসরাম পাবি নকবি আৰু কি মিঠা একদম গুৰু মিঠাৰ নিচিনা মিঠা চাবি মোবাইলত চুমা খাওঁতে ভাইৰাছ লাগি মৰবি যিদিনাখনে সঁচা চিকাবি গালত চুমা খাবি সিদিনাখনহে কবি তই কি বুজি পাবি পাৰ্টনাৰ কি ধুনীয়া কুলি চৰাৰ নিচিনা মাত দেখাত যেনে হাইলাক মাথুৰ নিচিনা ঐ সপোনতে দেখিছা তই বাস্তৱততো দেখা নাই মাতো শুনিলে গম পাই নহয় চেহাৰা কেনে হ'ব ঐ কেঁচি খুনলি কুমতি হলে বাস্তৱততো তই হ'ব পাৰে চিত্ৰে কিন্তু ফালতু মংগল কথা গিলা কৈ থাকা তই চাবি পিছত কিন্তু পস্তে মৰবি মোৰ কিন্তু সন্দেহ হৈছে তই টেনচন নলবি মই আছো নহয় এতিয়া দেৰি হৈছে বল মিছে ফালতু কথা গিলা বুকি থাকা কিনো মই তোকে বিচাৰি খুজছো কেনে বিচাৰছা বাপৰে কো গৈছলি তই অলপ ঘূৰি আহিলো আমি ফাদাৰে মোক বিয়া দিবা আলছি তই ইথান কি কৰছা কি হলে তৰে তই দেখোন আমতা কালাৰ টিভিয়ান বগানে গতে ঠক ঠইকা মুখখান দেখো ব্লেক এণ্ড হোৱাইট হেন কৰলি চাও ফেক্টৰি মুস্কিন দাস নকৰবে খং উঠলি একদম ৰিংটনটো বাজি যাব মোৰ চাইনিজ মোবাইলৰ দৰে মিছে যি কোবা সেটাৰ পেকো কি হল তোৰ তই মোক ভাল নাপা কেনকে আজি কৈছা হা আগতে পাইছিলো বৰ্তমান নাপাও এ হৰি আজি তই 4 বছৰে তই মোক দিছিলি কিছ মনতে ভাবছিলো তয়ে মোৰ জীৱনৰ লগৰী ফিক্স কিন্তু কথা দি তা কিয়া কৰালি ইগলা কিসমিস বাদ দি মুঠতে হি তোক ভাল নাপা বুলি কৈছি তু নাই কি বাত না কথা কৈছা বতাৰ তাই কুকু সালা ঠেকৰা সালা গজমুৰা তকাই পাতে মাত পাৰিছি হা চুপ থাক পাৰ্টনাৰ মিছে তো মনে মনে থাকছন উই কেগ্ৰি আজিৰ পে তোৰ মোৰ প্ৰেম পুৰা একদম ফৰ লাইন কাটা কাটি আমি যাও নাকি আই ওক যাবালছা হা ওক যাবালছা তই তোক ভাল পা বুলি ঘৰৰ ফিউজা বালটো জানে আনকি গাঁৱৰ মানুহৰ বাহিৰে গৰু ছাগাল নিংনি পাউৰা হা সববা জানে তো কক যাবালছাই হা এ পি হাগলি বাসলৈ প্ৰেম কৰলি ফেমাস হয় ইগলা একো কথা নহয় বুঝছা তোক কৈছো নহয় মাজত নামটিবি বুলি নৌকা মাৰা হে জানে বৈঠাৰ কিমান জল লাগে দে হ'ব দে তই মোক কোৱা নাছলি মোৰ মৰমত বলে তোৰ বুকুখন বাৰিষাৰ বেঙে মাতা দি মাতে মোক লগি মনত পল্লি বলে পথাৰৰ চেলো মেচিনৰ পানী ওলালি তোৰ চকুৰ পানী ওলয় হা হেগলা কথা কক গেলে এ হইছি দে প্ৰেম গলিটো হাই ধিমালে কান্দা কাটা থাকৱে মুঠতে মই তোক আজিৰ পে নাপাও ভাল হা হইছে হক দে হা কুকুৰ মিসকাল মাৰি মাৰি তোক পাছলু ভাল আজি হে বুঝলু প্ৰেম মানে কপৰা নহয় জাল বা পার্টনার মাঝে মাঝে শুন তামান ডাইলেক মারে খতৰা এ হুন সরকারত ভাল লাগলি চাকরি অলক দরমা নেদে আপিছলির প্রেমত পড়লি কোনেও গ্যারান্টি নেদে উড়ে কথা ওই এর পে যাবি না না বয়া মা শুনবি নুহনু ওই পার্টনার মই যাও তো হতা জিগরে কত যাবি মই যাম নেকি তাই রা কত যাবাইছা তুই হা কুটা সেই ৰেডি মিছে তাই কক যাবাইছা তুই হা তই মোক কি ফুটবল বুলি ভাবছা নেকি
জিতে ইচ্ছা দিতে দইলে দিবি তোক মই জুবাই নেৰু কিছে কি করবি তাই মোক কি কৰিম তই মোক চিনি বনাই নহয় লোকসভা ৰাজ্যসভা পৌৰসভা আনকি সাহিত্য সভা তল ওপৰ কৰি দিম কিছে এর দে ৰেল লাইনৰ গাদাৰৰ দৰে মহিলা সমিতিৰ অন্য গদি হব দে হব ভালে হব মই নিউজ লেফু টিভিত উঠবা পাম গোটাই মানুহ মোক দেখাব কি ভাল লাগব হাইছা তুই তুই আৰু হাইছা লজ্জা নহ গছমুৰা পিঠিমৈৰা চালা তুই আৰু হৈছা তোক মই সুধাই নেৰু ৰঙিয়া থানাত যাই তোক মই মোৰ দেহৰ ক্ষতিপূৰণ বিচাৰি তোৰ ওপৰত মই কেছ দিম এইটো হলিতো আৰু ভাল হয় ব্ৰইলাৰ মুৰ্গীৰ দানা খাৱা দি পুৰা বুহি বুহি খাব পাৰিম না কি ভাল লাগব মুঠতে তই যি পৰা কৰি থাক মই এতিয়া যাওঁ মুঠতে আই হেট ইউ আই হেট চিছ ইউ বাই মই যাওঁ মইহে জানো ক'ত পঠাইছো চালা কুকুৰ তই মোক ইনকে হৈ গেলি তই বেলা কাপি পাই মোক ইনকে হৰবা পাৰলি চালা তোক মই সুধাই নেৰু আধা দিনতে মৰবি তই আহিলে দিনতো শান্তি নাই ৰাতিও ঘুমাব নাপাওঁ কি যে কৰোঁ ঐ শুনচোন শুন কি যে কৰোঁ মই তাৰ ফোন টুলটুল ৰিচাৰ্জ ভৰাই দিব দে আকৌ 100-200 সদায় দিয়ে থাকে মা। কি যে কৰোঁ মই দুখো লাগে বেচেৰাটো হয় নেকি হেল্ল' হেল্ল' জানটো তোমালৈ আজি বিৰাট মনত পৰি আছে মোৰ তোমাক আজি সপোনত দেখা পাইছো মই সঁচানে শুনটো মা কসম তুমি ইমান ধুনীয়া সঁচা জানটো কি হ'ল শুনটো তুমি মোৰ দিল ইছ তান মোনা বিল তুমি মোৰ মৰমৰ টেলিফোনৰ বিল স্মাৰ্ট জেলৰ ৰিফিল ফিৰিটো কিয় উকিল তুমি মোৰ পাইৰেচি হোৱা ফ্লপ কেছেটৰ ৰিল সঁচানে জানটো পেপাৰৰ জিল ফুৰিত পিন্ধা হিল তোৰে মোৰে মাজত আছে পিম্পিৰিতিৰ মিল ৰাস্তাত পৰা শিল নাখাবা তুমি কিল তুমি মোৰ জীৱনৰ এক্সপ্ৰে হোৱা কাপোৰ ধোৱা নীল বা জানটো তুমি ইমান ধুনীয়া চাৰি ক'ব জানা ন বঢ়িয়া বঢ়িয়া আচ্ছা পিছে মই তোমাক এতিয়া চকুৰ আগত ডাইৰেক্ট লগ পাম মই কিন্তু পাগলা হৈছো কিন্তু মই সঁচানে জানটো 100% অহা মঙলবাৰে জালুকবাৰী গুৱাহাটীত টাইমছ হোটেলত আহিবা তাতেই তোমাক মই লগ দিম যাম 100% কিয় নাযাম মই ৰাতিপুৱাই যাম তুমি একদম টেনশ্যন নকৰিবা আচ্ছা জানটো কি তিনটা চুমা দিয়া না খোৱা লাজো নাই এইটো প্ৰথমে ঐ দাদা আহিছে এতিয়া ৰাখো হা বাই 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 টেক কেয়াৰ পুৰা কাছত হ'লে উঠি হ'লে টাৱাৰ মিলাইছো ময়ো খাতৰা বস্তু গাঁৱলীয়া ভোটা হয় টাউলে ছোৱালী বিয়া কৰাম মই গাঁৱত কোনো টাউনে ছোৱালী বিয়া কৰাব পৰা নাই ময়ে কৰিম নাম্বাৰ 1 হৈ যাম মই নাম্বাৰ ৰেকৰ্ড থাকি যাব আইও তাক যে জালুকবাৰীলৈ মাতিছ দেখা দিব পাৰিবি জানো নাই নাই দেখা নিদিও তাক দূৰৰ পাই মনে মনে চেহেৰাটো চাম ময়ো চাম কোন ইমান জধামূৰ্খ ল'ৰা আছে ঐ বিউটি পাৰ্লাৰ যাব লাগে দেৰি হৈ আছে তই যাবি নাই কিয় নাযাম বল তেনেহ'লে বল ব'লা আয়া খুজালা ক'ত বা গাছত উঠি কেনে ফোন কৰিব লগা হয় ইমান বেয়া জেগাত জন্ম লৈছো মই এইবাৰে পুৰা টাৱাৰ থকা জেগাতে জন্ম ল'ম মই ডিস্কো 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 বাপৰে বা ইমান গাড়ী ইমান ডাঙৰ ডাঙৰ গাড়ী বা এইখানে জালুকবাৰী এইখানে হোটেল ফোন মাৰ ঐ তাই কি ৰঙৰ কাপোৰ পিন্ধি আছে সুধচোন মিছা মিছি ইমান কিয় পাগলাইছা তহঁতে ইমান ভয় লাগছি মই এখানে গুৱাহাটী কুপা ধৰছো মই কিয় কপছে তই জ্বৰছি নেকি ক্ষেত্রে প্রথম প্রেমটো ভয় লাগছি আর ভয় নাই দে ঐ তোৰ আছে গাজি নাহে নেকি ঠগিলে চাগে নাহি ক'ত যাব বাবা বুলি আহিবা লাগব পিছে গাঁৱৰ কথাটো অলপতো দেৰি হ'বই আহিলে কিন্তু বেছ জমিব দে নাপাইলে তেনেকে থাকিব দেখাত যদি হেণ্ডচাম হয় মই বুলিয়ে কম দিয়া কবি দে কবি আগতে আহি ল'বা দেচোন ফোন মাৰো ন মাৰ আহিছে হেল্ল' জানটো তুমি ক'ত আছা Yes darling I'm coming of this Jalukbaris of this times hotels অ' চুইট ডাৰ্লিং তুমি কি পিন্ধি আহিছা ড্ৰেছটো না
ই কলা চলা আৰু কলা লং পেণ্ট আৰু বগা জোতা পিন্ধিছো আৰু মই মই ব্লু কালাৰৰ শ্বৰ্ট ফ্ৰক পিন্ধি আহিছোঁ তুমি কোন পিনে আছা মই দেখা নাই দেখোন ইমান গাড়ী মই অলপ দূৰত আছোঁ গৈ আছোঁ ৰ'বা কাটি দিছে দেখোন কিয়া চিচে গম পাইছো তোক বেটা মস্ত ঠগ দিছি থিয়েটাৰে মিছামিছি তহঁতে মিছামিছি কথাগিলা কৈ থাকা দে লগৈছো ফুল নগৌ সেয়া চাওঁ তামান হেণ্ডচাম না অ' মাই গড বা একদম ৰুটি কিছু যেন লাগে দেই ঐ তহঁতে তাক এনেকে ঠগাইছ ন মানুহক কিন্তু এনেকে ঠগাব নাপায় দেই এই ৰচোন ৰ ফোন মাৰি কৈ দিওঁ নেকি দে 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 কৈ দে ফোন মাৰছি দীক্ষা ইটা মাৰছি হেল্ল' জানটো তুমি আহিছানে আই এম চৰি ডাৰ্লিং আজি মই লগ কৰিব নোৱাৰোঁ মোৰ লগত দাদা আছে প্লিজ তুমি বেয়া নাপাবা হা বাই ঐ কি হ'ল এ ৰাম আজি আমাৰ ভাগ্য বেয়া কোনোবা বোলে দাদা আহিছি আজি বোলে লগ কৰিব নোৱাৰে মই কৈছিলো নহয় আমাক গৰু ঠগন দিব বুলি এতিয়া ঠগাইছি না এই মুখা চব বটলা তোক এনে ঠগালা থিয়েটাৰে এতিয়া আমাৰ কি হ'বনো এইগিলা এতিয়া ভাবি একো লাভ নাই আহিছো যেতিয়া গুৱাহাটীখনে চাই যাওঁ বল আছো যেতে জালুকবাৰী পাৰ্কখনে চাই যাওঁ তহঁতে চিন পোৱা অ, না চিন পাওঁ। বল পিছে বল। মই চিন নাপাওঁ মই চিনি পাওঁ যোৱা পিছে ই ৰ আয়া, বাহ, কি জাগা পাইছো আইও, ছোৱালী মোটা আইও সাৰস্বতী ইমান মানুহ আছে তেওঁ লাজ কৰা নাই এই বুঢ়বাকাত তাকেই বোলে গুৱাহাটী প্ৰেমত কি হ'ল লাজ এই চৰ মই ক'ত আহি পালো এই নগেন ডাবলা তহঁতে যাই থাকিবি মই ইয়াতে থাকি যাম ইমান ভাল লাগছে জাগাটো আইও ঐ পোৱানিটো মছলা বল বল ইয়াৰ পৰা বল 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 বল, বল। সোনকালে যাওঁ এই পাপাৰ দেখা নাই গিলা কি পঢ়ি আছে ৱাহ কি ধুনীয়া পৰিৱেশ আইও লাজে নাই বাপৰে বা ই নাচাগে চৰণ নাই লাজে নকৰে দেখোন এই ৰ এই চাওঁ মোৰ কিন্তু সন্দেহ হৈছে দেই সেই দুজনীয়ে কিজানি এই দুজনী হ'ব ধেত্ৰি কেনেকা হ'ব সেইজনী নহয় হবাই লাগব ই কোমল কোমল মাত আৰু এইকেইজনী হ'ব নহয় ঐ ফোন মাৰছো ফোন মাৰ লগে গম লগে পাম গম দে, পাই যাম মাৰ। দে। ফোন মাৰি চাওঁ দে ফোন মাৰ মাৰি মাৰ চাওঁ মাৰ এই লাগছি হয় ইয়ে ৰাম কৃষ্ণ ভগৱানে বয়সত মই কিউৰ পাল্লাত মই কোৱা নাছিলো না সেই দুজনীৰে এজনী হয় বুলি এই বল 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 পানী ঢালিব লাগিব নেকি নালাগে ৰ ইমান আশা কৰিছিলো মই কিবাকে ফিটিং কৰি লৈ যাম বুলি মই কোৱা নাছিলো কেতিয়া পালি না হেকাটো বল তাকে হেকা দিয়ে আহোঁ দুই এলে দুই চৰ দিবি এইগিলা নকৰবি মিছা মিছি এনে ভাগ্য থকা বিয়া পুলিচে ফুৰাই থৈ দিব শুন হ'লেও আমি সুদহাতে যাম নেকি অ। তাক